লৰিনা গগৈ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আজি মানে কি কালি ঘৰত আহিলোঁ, ঢকুৱাখানা মা ঘৰত আহিলোঁ। তাকে আজি মানে কি লগৰ কেইজনমান বহুত দিনৰ মই লগ হৈছোঁ, তাকে ভাবিলোঁ সৰুকৈ পাৰ্টি এটা কৰোঁ বুলি। তাকে আপোনালোকক কেনেকৈ কি কৰোঁ আৰু কোনে কোনে খাওঁ আপোনালোকক সকলো দেখাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাব। 12টা বাজি গ'ল, কাৰণ কিয় দিনটো আজিকালিতো ছুটি হয়। তাকে আমি এফালে আহি আছোঁ, বজাৰ কৰিবলৈ আহিছোঁ। লগতে লগৰ এজনী আৰু এজনী নিবলৈ আছোঁ, ইকেইজনী খাম দে আমি। ক'ত গ'ল ইকেইজনী? তাকে আপোনালোকক পাছত ভালকৈ আপোনালোক চিনাকি কৰি দিছোঁ, ভিডিঅ'টো চাই থাকক। খানা খাবলৈ বোলে জেগা বিচাৰি আহিছোঁ, ৰ'ব আপোনালোক কেনেকুৱা জেগা এডোখৰ দেখাইছোঁ ৰ'ব। এডাল চাওক হাকুৰ, আজিকালি এইবিলাক বস্তু দেখা পাবলৈ নাইকিয়া হৈছে। তাকে ৰ'ব মই অকণমান উঠি চাওঁ, পাৰ হ'ব পাৰোঁ নোৱাৰোঁ। যদি পাৰ হ'ব পাৰোঁ এইফালে খামগৈ আৰু পথাৰ আছে এইফালে, যদি নোৱাৰোঁ নাই আৰু। বস্তু দি যাব পাৰে মানুহকেইজনী পাৰিম যাবলৈ, কিন্তু বস্তু নিব পৰা নাযাব। তুমি বহুত ভয়ানককে কৈছা। যোৱা একো নহয়, ইটো পাৰ পৰা ফুৰি আহাগে। সেই গাহৰিটোৰ লগতে পেলাই দিম তোমাক। ধপং গাহৰিটো দেখাই সেইফালে। তই যাব নালাগে, থ বহুত কিবা লাগিছে। আৰু নোৱাৰিম যাবলৈ, ইয়াত খানা খাওঁ কেঞ্চেল হ'ব। মাছে খাব, মাছ নে গাহৰি? নহ'ব, ইয়াৰ পৰা ঘূৰি যাব লাগিব, আমি বেলেগ এটা প্লেচ বিচাৰিব লাগিব। আকৌ মুখখন কোলা কোলা আহিছে। বেলেগ এটা প্লেচ বিচাৰিব লাগিব। হ'ব দে, আমি মানে কি জেগা বিচাৰি ওচৰলৈ লৈ আকৌ অকণমান কেমেৰাটো মানে কি জেগা বিচাৰি নাপালোঁ। তাহাঁত নাপায়, এতিয়া এইডোখৰতে লাষ্টত পালিব আৰু বেলেগ আৰু জেগা চেগা নাই। মানে বেলেগ কাপোৰ নাই, ঘৰত আছিলে এইবিলাক কাপোৰ, তাকে সেই ঘৰতে এইখিনি কাপোৰেদি বনাই আছোঁ। তাকে আপোনালোকক দেখাই আছোঁ। বজাৰ কৰিব আহিছিলোঁ দোকানলৈ, তাকে আমি 4জনে খাম দেই, দেখাই দিছোঁ 4জনী। পাছত মই নামকেইটা সেইটো কৈ দিম সেইকেইজনী। এজনী দেখাই ধৰিবই পৰা নাই, তাকে গৈ লওঁ। বজাৰটো কৰি আহিছোঁ, এতিয়া বহুত টাইম হৈ গ'ল, কিন্তু আজি ৰাতিয়ে হ'ব চাগে, কিমান টাইম হয় কি নাজানো। কিন্তু পুৰা মানে বহুত টাইম হৈ গ'ল। নিহাৰিকা কি বুঢ়া গোহাঁই, মানে নিহাৰিকা বুলি মাতি থাকোঁ যে টাইটেলটোৰ কথা ইমান মানে হেৰি নহয় আৰু। আমি এতিয়া টেঙা খাম, টেঙা খোৱাৰ পিছত আকৌ এয়া টেঙা কাটি আছে আৰু এফালেও টেঙা কাটিম আৰু। এয়া টেঙা জোল টেঙা দেই, পুৰা জোল ওলাইছে। এয়া কাঁহীত বেয়া জোল। এফালে জুই জ্বলাইছে দেই, এয়া আমাৰ ইটা ৰাম খৰি নপৰিলে হ'ল। এজনী আমাৰ জীও মানুহ, কি খাইছা? জুইত বনাই আছো দেই, বেয়া ধৰা একো ধৰিব নোৱাৰি। কোনে খাইছোঁ আপোনালোকক চিনাকি কৰি দিম, নামকেইটা কৈ দিম। এইজনী চিনি পাইছেনে? এজনী আমাৰ ৰান্ধনী দেই, এয়া আমাৰ এইটো কি চিকেনটো বনাইছে দীপশ্ৰী গগৈ। ঘৰত মাতা নামটো কয়, এইটো নাম টুনু দেই, ঘৰত মৰমতে তাইক আমি টুনু বুলি মাতোঁ। আমি জেগা বিচাৰি নাপাই ক'ত খাইছোঁহি আপোনালোকক দেখাইছিলোঁ চাগে। এজনী নিহাৰিকা বুঢ়া গোহাঁই, তাই কি কৈছে, তাই বহুত হেল্প কৰিছে। তাই মানে জুই চুই চব জ্বলাইছে, কলগছ কি কলপাত ন কলপাত কাটিছে। তাৰপিছত মানে খৰি চৰি চব তাই হেৰি কৰিছে। আৰু মানে খৰি ঘৰতে আছিলে, ঘৰৰ পৰা মানে তাই ইয়ালৈ দাঙি আনিছে। তাকে এতিয়া আৰু এজনী আহিছে, চিকেন খাইছোঁ। তাইও কৰিছে, তাই পানী আনিব গৈছে। এজনী চামলিমা গগৈ, কেটলিত পানী আনিছে। নমস্কাৰ কৰি দিয়া আকৌ। তাই হাঁহিছে কিন্তু দেই, তাই লিপষ্টিক নাই একচুৱেলি, সেইটো কাৰণে তাই অলপ বেয়া পাইছে। ইজনী ভয়ানক লাগিছে। তুমি চিকেনটো খাই দিয়া, খালিকৈ চিকেন খাই আছে দেখিছে নাই? আমিও খাইছোঁ দেই, এয়া চিকেন। সেইটো টেষ্টি বহুত, মানে কি টেষ্টি বনাইছে তাই। থেংক ইউ দেই। কেতিয়াবা মানে কি কেতিয়াবা কোনো কাৰোবাৰ ঘৰত বনাবলৈ হ'লে তাইক কণ্টেক্ট কৰিব পাৰে, নাম্বাৰটো দি দিম, তাইকে কণ্টেক্ট কৰিব পাৰে। বহুত টেষ্টি বনায়। জিও অন্নপ্ৰসন্ন খাইলে এয়া মা, আমি খানা খোৱা ওচৰত মানে বহিছেহি, দুইজনী আহি আমাক চাইছেহি। আমি 3জনী, আমি 4জনী বহি মানে এডোখৰত বহি আছোঁ। মাহঁতে এফালৰ পৰা চাই আছে।
কিন্তু মোৰ আছে ইয়াত এপিচ আছে কাৰণ কিয় সিহঁতে বহুত ৰাক্ষস হয় একেলগতে চব বকা মোতকৈ কিন্তু বহুত বেছি বেছি লৈছে মই এপিচ নে দুপিচ লৈছোঁ কিন্তু মই এতিয়ালৈকে খাই আছোঁ সিহঁতে খাই সেইটো যদি ৰাক্ষস ইমান তাইও দিছে কিন্তু মনে মনে খাইছে কাৰণে তাই কিবা ৰাক্ষস নালাগে একচুৱেলি এইফালে আমাৰ ইহঁতে বস্তু কঢ়ি আছে ময়ো সেইফালে কঢ়ি আছোঁ কুকাৰ কেৰাহী তাৰপিছত তাই এইফালে এতিয়া কি তাই স্কিনবিলাক আঁতৰাই আছে এইবিলাক এইটো দায়িত্ব তাৰ মোৰ কুকাৰ আৰু কেৰাহী আমাৰ জিও অকলে ঐ সিফালে গৈ আছে এয়া আমাৰ বাচন ধুইছে চামলি বা তাই বহি আছে ধোৱা ধোৱা এয়া আমি ওলাই আহিলোঁ আন্ধাৰ হৈ গ'ল মানে দলঙৰ ওপৰত আহিছিলোঁ ভালকৈ দেখা নাযায় কেমেৰাটো ইমানো ঠিক নহয় তাকে দেখিছে চাগে এইবিলাক দলঙৰ ওপৰত আহি পাই গ'লোহি ওলাই গৈছিলোঁ তাৰপিছত আহি পালোহি তাকে ভিডিঅ'টো ইমানেই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব